guys, welcome back to Daisy's Kitchen again. আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰত হেতু হল ভাত কেৰেলাৰ পুৰ। ভাত কেৰেলাৰ পুৰ বনাবৰ কাৰণে কি ইনগ্ৰেডিয়েন্টস লাগে এয়া আপোনালোকৰ ওচৰত আছে। তাৰ আগত এটা কথা কৈ দিছো, আপোনালোকে যদি মোৰ চেনেলটো আজি নতুনকৈ চাই আছে দেন সাবস্ক্ৰাইব কৰিব। আগলৈকে বহুত নতুন ৰেচিপি আহিব আৰু যদি পুৰণা এজ ইউজুৱেল লাইক কৰক, শ্বেয়াৰ কৰক, কমেন্ট কৰক। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাত কেৰেলাৰ পুৰ বনাবৰ কাৰণে এয়া আমি ভাত কেৰেলা লৈছোঁ। ভাত কেৰেলাটো ভালকৈ ধুই পেলাই চুৰুকি লৈছোঁ। এয়া আলু এটা লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, ডাঙৰ পিঁয়াজ এটা, এয়া জলকীয়া 3টা লৈছোঁ, এইটো কুটি লৈছোঁ। এয়া সৰিয়হ 1 চামুচ, হালধি 1 চামুচ, আদা নহৰু পেষ্ট 1 চামুচ, জিৰা গুড়া 1 চামুচ, এয়া ধনিয়া গুড়ি, এইটো নিমখ, এইটো আমাৰ বেকিং পাউডাৰ লৈছোঁ, বেকিং পাউডাৰ অকণমান লৈ লৈছোঁ। এয়া আমি চাউলৰ গুড়া 2 চামুচ লৈছোঁ, বেচন 2 চামুচ আৰু এয়া আমাৰ ময়দা 1 চামুচ লৈছোঁ। এইখিনি ইনগ্ৰেডিয়েণ্টছ গোটেইখিনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ ইয়াতে আমি বহুত সৰু সৰু টিপছ থাকিব যিখিনি আপোনালোকে নকৰিলে পুৰটো ভাল নহ'ব। ঠিক আছে, চাই থাকক। এতিয়া আলুটো আৰু ভাত কেৰেলাটো এনেকুৱা কুকাৰত দি দিম। ভাত কেৰেলাটো এটা বস্তু চাব, ফালি লোৱা নাই মই, এইটো গোটা গোটা দিছোঁ, কিন্তু আলুটো আমি ফালি লৈছোঁ মাজেৰে। এইটো আমি হুইচেল দিম, এটা হুইচেল মাত্ৰ। ভাত কেৰেলা আলুখিনি বইল হোৱালৈকে আমি এইখিনি বেটাৰটো ৰেডি কৰি লৈছোঁ। এইটো চাউলৰ গুড়াখিনি দি দিলোঁ। এতিয়া আমি বেচনটো দি দিম আৰু এয়া দিছোঁ আমি ময়দাটো আৰু এয়া বেকিং পাউডাৰ আৰু নিমখ অকণমান দি দিম আৰু হালধি গুড়ি অকণমান দি দিম। ভাত কেৰেলাকেইটা বইল কৰি ল'লোঁ ভালকৈ। এতিয়া আমি মাজেৰে ফালি ফালি ল'ম। এটা ফালিছোঁৱে আৰু এটা ফালিছোঁ। কি কৰিব আপোনাৰ ভালকৈ চাই ল'ব। ফালি লৈ পেলাই ইয়াৰ ভিতৰত থকা গুটিটো আমি ওলাই দিব লাগিব। ফাৰ্ষ্ট আমি ফালি লৈছোঁ। চাব ভালকৈ যাতে ভাঙি নাযায়। ভাত কেৰেলাকেইটা গোল শ্বেপ বা তেনেকুৱা শ্বেপত হ'লে ভাল হয়। আমি কেনেকৈ গুটিটো ওলাব লাগে এইটো দেখাই আছোঁ। ভালকৈ ওলাব যাতে ফাটি নাযায়। অকণমান অকণমানকৈ ওলাই ল'ব। দেখিলে বাতি চেপত ধুনীয়া হৈ গৈছে। এই যিখিনি গুটি আছে এইখিনি আমি পেলাই নিদিওঁ, এইখিনিও আমাৰ বহুত পুষ্টিকৰ হয়। ইয়াৰ লগত এই গুটিখিনি আৰু আমি সৰিয়হখিনি একেলগে এতিয়া পিচি ল'ম। এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। এই আলুখিনি ভালকৈ সানি লৈছোঁ। এইটো আমাৰ ভাত কেৰেলাৰ গুটিখিনি আছিল। এইখিনি সৰিয়হ আমি ভালকৈ পিচি লৈছোঁ। এতিয়া আমি পিঁয়াজ আৰু এই মছলাখিনি দি পেলাই এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তেলটো দি দিছোঁ, এইটো এতিয়া গৰম হ'ব দিছোঁ তেলটো। আমাৰ তেলটো একদম গৰম হৈ গ'ল। এতিয়া আমি পিঁয়াজটো দি দিম। পিঁয়াজটো ভালকৈ আমি ভাজি লৈছোঁ। এইটো আমি গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি দিম। পিঁয়াজটো আমাৰ গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া আমি আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপিছত আমি হালধি গুড়িটো দি দিম। তাৰপিছত জিৰা গুড়াটো, আমাৰ ধনিয়া গুড়াখিনি দি দিম, নিমখটো দি দিম। দি পেলাই এইখিনি ভালকৈ আৰু ভাজি লওঁ। মছলাটো আমাৰ ভাজি হৈ গ'ল। এতিয়া আমি সৰিয়হখিনি দি দিম ইয়াতে। সৰিয়হখিনি ভালকৈ ভাজি লওঁ। সৰিয়হখিনি ভাজি হ'ল। এতিয়া আমাৰ যিখিনি আছিল ভাত কেৰেলাৰ গুটি পিচি লৈছিলোঁ সেইখিনি এতিয়া আমি দি দিম। ভালকৈ অকণমান লৰাই লৈছোঁ।
এতিয়া আমি আলুখিনি দি দিম আমাৰ আমি আলুখিনি সানি লৈছিলোঁ এই আলুখিনি দি দিম এতিয়া আলুখিনিও ভালকৈ মছলাৰ লগত লগাই ল'ম মছলাখিনি যেতিয়ালৈকে ড্ৰাই হৈ নাযায় একদম তেতিয়ালৈকে ভাজি থাকিব কাৰণ এইখিনি আমাৰ একদম ড্ৰাই হ'ব লাগিব দেখিছে আমাৰ একদম ড্ৰাই হৈ গৈছে এতিয়া আমি কেঁচা জলকীয়াখিনি দি দিম আপোনালোকে যদি এনেকৈ কেঁচা জলকীয়াটো খাই ভাল নাপায় ভাজতে দি দিব পাৰে আমি এতিয়া এইকাৰণে দিছোঁ অকণমান যেতিয়া আমি পুৰটো খাম অকণমান জলকীয়া এটা ফ্লেভাৰো আহিব সেইটো কাৰণে আমি এতিয়া দি দিছোঁ যদি আপোনালোকে ভাল নাপায় ভাজি থাকোঁতে দি দিব পাৰে একো কথা নাই দেখিছে আমাৰখিনি একদম ড্ৰাই হৈ গৈছে এতিয়া আমি এইখিনি বন্ধ কৰি পেলাই ঠাণ্ডা হ'ব দিম অকণমান অলৰেডি এয়া ভৰাই লৈছোঁ আৰু এটা আপোনালোক দেখাম কেনেকৈ ভৰাব লাগে ভৰাওঁতে কেয়াৰফুলি ভৰাব যাতে আমাৰ ফাটি নাযায় মছলাটো ধুনীয়াকৈ এনেকৈ লৈ পেলাই ভালকৈ সোমাই দিব কিন্তু এটা বস্তু চাই লওঁ মছলাটো ঠাণ্ডা হ'ব দিব মই আগতো এবাৰ কৈছোঁ মছলাটো ঠাণ্ডা হোৱাৰ পিছতহে ভৰাব বেচনত লেটিয়াই ভাজি ল'ম এইখিনি দেখাইছোঁ আপোনালোকক আমি ৰিফাইন অইল দি দিছোঁ তেলটো অকণমান সৰহকৈ দিব আমি তেলটো অকণমান গৰম হ'ব দিছোঁ দেখাইছিলোঁ আগতে বেটাৰটো কেনেকৈ বনায় আমাৰ এইটো ৰেডিয়ে হৈ আছে এতিয়া আমি ইয়াতে কেনেকৈ দি দেখাই দিছোঁ আপোনালোকক এটাকৈ দিব আৰু কেৰাহীত বহাই দিব আগতে যদি মানে বেটাৰখিনি দি দিয়ে বেয়া লাগিব তেতিয়া তেলটো গৰম হৈ গ'ল এতিয়া কম জুইত পুৰটো দিব তেতিয়া মানে ভালকৈ সিজি যাব এনেকৈ দুটা তিনিটাকৈ দিব পাৰিব একেলগে আমাৰ ভাতকেৰেলাৰ পুৰ বনাই ৰেডি হৈ গ'ল বহুত ক্ৰিস্পি হৈছে এয়া চাওক বহুত ক্ৰিস্পি হৈছে যদি আপোনালোকে ভাতকেৰেলা খাই বেয়া পায় তেতিয়াহ'লে এনেকৈ এদিন বনাই খাই চাব আপুনি গমেই নাপাব ভাতকেৰেলা খাইছে নে কি খাইছে তো মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা পালে আৰু ঘৰত নিশ্চয় এদিন ট্ৰাই কৰি চাব